আজি অকমান মনটো ভাল লাগিছে কাৰণ কেইবাদিনো হৈছিলে ইয়াত বতাহ বৰষুণ একদম নেৰা নেপেৰা বৰষুণ লেটাৰি হৈয়ে আছিলে সেইকাৰণে বিহু বুলিও ইমানটা ভাল হোৱা নাই ঘৰ বাৰীবোৰো লেতেৰা হৈ আছিলে আজিয়ে ভাল লাগিছে মনটো কাৰণ অকমান আজি ৰ'দ দিছে আজি ঘৰবোৰ অকমান সফা কৰিম বুলি ভাবিছো একদম লেতেৰা হৈ আছে হে চকচোন আমাৰ ইয়াত কেইবাদিনো হ'ল এনেকুৱা অৱস্থা হৈ আছে একদম সাফ চিকুণ কৰিব পৰা নাই তো আজি হুকাইছে অকমান এতিয়া হাৰিম বুলি ভাবিছো মই তাৰছত এই জৌৰা অকমান বেয়া হৈছে তাকো উঠাব লাগিব তো চাই থাকিব ভিডিঅ' Hey guys, মই ৰুমা চিন্তে মোৰ ইউটিউব চেনেল ৰুমা চিন্তে চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ' আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তো এতিয়া বলক ভিডিঅ' আৰম্ভ কৰোঁ কি কৰোঁ আজি দিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ' এতিয়া বেটি শুই আছে সেইকাৰণে ভাবিছো চোতাল হাৰি কেনে তাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি চাই থাকিব গাইস এতিয়া ঝাৰু লৈ শুৰু কৰিম কাম চাই থাকিব তো গাইস হাৰা হৈ গ'ল চোতাল এতিয়া সেই ডকৰ ভাঙি আছে জেউৰা সেই ডকৰ তো হেতু এতিয়া কণমান বনাই লওঁ ইয়াৰ পৰাই চাই থাকিব তো গাইস হৈ গ'ল জৌৰা এনেকৈ উঠাই কেনে মাৰি দিলোঁ তো চাই থাকিব ভিডিঅ' এতিয়া কি কৰোঁ তো গাইস ব্ৰাছ কৰিয়ে মই এই ওচৰৰ দোকানতে চাৰফ ল'লোঁ এতিয়া কাপোৰ ধুম তাৰপিছত গা ধুম চাই থাকিব কাপোৰ আনিছোঁ সেই চকচোন গাইস মোৰ কাপোৰ ধোৱা হৈ গ'ল তাৰপিছত মুকো ধুলোঁ এতিয়া গা ধুম তাৰপিছত লগ পাই আছোঁ আকৌ চাই থাকিব ভিডিঅ' হাই কৈ দিয়া ধুনু হাই এইটো দাদা আহিছে আহা ক দাদা আহা পানী চাবি খাচোন এয়া পানী দিছে না লোৱা পানী খাব মন গৈছে বেটি তো হে গাইস এতিয়া গা পা ধুই আজৰি জলপান খায়ো আজৰি হ'লোঁ চ' আমাৰ বেটি উঠিলে শুই কেনে পানী খাব লৈছে আহি এতিয়া দৰৱ খাই লওঁ বেটিৰ অকণমান গাটো বেয়া চাই থাকিব খেলিছা নে হা খেলিছা কি হ'ল ন কি হ'ল এতিয়া আমি দৰৱ খাম ন তো গাইস বেটিয়ে পানী খালে এতিয়া মই দৰৱ খাম এইটো কি কৰিছা ন বা কৰিলা নকৰিবা লোৱা না দৰৱ খাব আমাৰ ধুনু ছোৱালী দৰৱ এয়া নিজে উঠাই লৈছে দেখিছানে এতিয়া মই দৰৱ খাই লওঁ চাই থাকিব আমি এতিয়া দৰৱ খাম ন ধুনু
এয়া আমি দৰৱ খাম এইটো জ্বৰৰ হয় আমি দৰৱ খাম দেই ধুনু ছোৱালী আম 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 কৰা আম কৰা আম কৰা আম 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 কৰা আম কৰা আম 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 মিঠা 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 তো গাইজ মই এতিয়া 5 মিনিট ৰৈ পিনি খুৱাম দৰৱ এতিয়া এইটো জ্বৰৰ আছিলে জ্বৰ দৰৱটো খোৱালোঁ তাই সেইবোৰ আকৌ খুৱাম বাকীবোৰ 5 মিনিট ৰৈ পিনে চাই থাকিব কাটি থৈছে তো গাইজ বেটি দৰৱ খোৱা হৈ গ'ল একদম আজি একো হেৰি আমনি নকৰাকৈ ধুনীয়াকৈ দৰৱবোৰ খাই শেষ কৰিলে আমনি লগাই আছে যিহেতুকে ইয়াৰ গাটো বেয়া হৈ আছে যে সেইকাৰণে এইটো অকণমান বাহিৰলৈ লৈ লওঁ তো গাইজ সেয়া আমাৰ ধুনু ছোৱালী একদম দৰৱ ধুনীয়াকৈ খালে এতিয়া অকণমান নিনি খেলাই আছোঁ কি চাই আছানো দাদা অমিতা চাইছা অমিতা চাচোন ইলা অমিতা দেখাই অমিতা এয়া অমিতা আনি থোৱা আছিলে এঘৰৰ পৰা পকা অমিতা খাম বুলি তো এতিয়া খাম আমি চোন আছিম না তবা এতিয়া খাম আমি ন ধুনু খাবানে অমিতা খাবা এতিয়া অমিতা খাম আমি আম খাবা দে আম দে দাদা আম দে আম খাম এইটো লোৱা ধুনু আম খাবা লোৱা খোৱা আম খোৱা চুমুচিন দাদা তো হে গাইজ আমি অমিতা খাব লৈছোঁ বেটি কেনেকৈ লাগিছে খাই অমিতা খাই কেনেকৈ লাগিছে আমি মেলপাকটো কৰি আছোঁ এয়া বেটি পূৰা খাব লৈছে দাঁত বেটিৰ দাঁত উঠিছে দুটা ওপৰত এটা তলত এটা সেইকাৰণে মানে তাৰ জ্বৰ হৈছে আচলতে তেনেকুৱা অৱস্থাত জ্বৰ হৈয়ে কিছুমান ল'ৰা ছোৱালী চবৰ বুলি নহয় চবৰ কথা কোৱা নাই কিছুমান ল'ৰা ছোৱালী তো সেয়া সেইকাৰণে একদম আমনি লগা আছে খোৱা আম 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 পৰিলে নে লোৱা তো গাইজ খাই লওঁ আকৌ লগ পাই আছোঁ আটা 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 আহিবা এয়া আছ ভিডিঅ' কৰি আছোঁ ধুনু গৰম বেছি হৈছে নে গৰম বেছি হৈছে ন ধুনু অকণ নাই বাহিৰলৈ যায় আজি ৰ'দ একদম চোকা বহুত ভাল লাগিছে আজি ৰ'দ চোকা কাৰণে কাপোৰো ভালকৈ শুকাব আজি নহ'লে কাপোৰ একদম এইকেইদিন ধুলেও এদিনত নুশুকাই 3 দিন 4 দিন লাগে শুকাওঁতে এনেকৈ সৰু সৰু ল'ৰা ছোৱালী থাকিলে বহুত অসুবিধা হয় কাপোৰৰ কাৰণে ডাৱৰীয়া বতৰত আজি ভাল লাগিছে ৰ'দ দিছে হয় নাই ধুনু
ভাল লাগিছে ধুনুচা চুলি চুলি চা চাওঁ ধুনু মা কোৱাচোন মা গৰু আহিছে গৰু কাচিম খেদি লওঁ গৰু ন এয়া যা যা কোৱাচোন যা এয়া গৰু সোমালে আবি কিদৰ জেগা খেদিম ন ধুনু যা ওলা যা কক তো গাইজ এনেদৰে এতিয়া বেটিক লৈ পৰি থকা হৈছে তো গাইজ বেটিয়ে শুলেগৈ এতিয়া শুই আছে টাইমটো এতিয়া 5টা বাজিলে আৰু আজি বেলেগ ভিডিঅ' কৰা নহ'লগৈ বেটিয়ে আমনি কৰিলেগৈ তাৰপাছত সি অকণমান লাহেকৈ থাকিলে আকৌ মই তাৰ দাদাক দি কেনে মই কাম বন ঘৰবোৰ চব কৰিলোঁগৈ কাঁহী বাতি চাহী ধুই আকৌ এতিয়া চাহ বহাব লাগিব তো আজি বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'ত যদি মই কিবা ভুলকৈ কৰি আছোঁ আপোনালোকে কমেণ্ট বক্সত মোক জনাই দিব মই শুধৰাবলৈ চেষ্টা কৰিম যদি মোৰ ভিডিঅ' চাই আপোনালোকক ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব বন্ধুবৰ্গসকলৰ লগত আৰু নতুনকৈ আৰু যোনে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ অনুৰোধ কৰিছোঁ তো ইমান দীঘলীয়া নকৰোঁ আৰু আজি সিমানতে সামৰণি মাৰিছোঁ তো বাই আজিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত